ওচৰত আজি মই লৈ আহিছোঁ কিছুমান মই সংগ্ৰহ কৰি থোৱা কিতাপৰ ভিডিঅ' যিবোৰ কিতাপ সচৰাচৰ MA বা BA পঢ়ি থকা বা MA কৰি থকা যিবোৰ অসমীয়া বিভাগীয় ছাত্ৰ ছাত্ৰী আছে সিহঁতৰ কাৰণে অতি আৱশ্যক। বহুত ছাত্ৰ ছাত্ৰীয়ে ধৰক কিছুমান কিতাপ কিনিবলৈ তেনেকৈ সামৰ্থ্য নহয়, তো মোৰ তাত কিছুমান এনেকুৱা সংগ্ৰহ কৰি থোৱা কিতাপ আছে যিবোৰ কিতাপৰ হয়তো সহায় আপোনালোকে লাভ কৰিব পাৰে। তো মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ দিবলৈ প্ৰস্তুত কৰিছোঁ। ইয়াত মই কিছুমান আজি কিতাপ যুগুত কৰি ৰাখিছোঁ যিবোৰ অসমীয়া ভাষাৰ ওপৰত বা অসমীয়া ভাষাৰ ইতিহাসৰ ওপৰত মানে কিতাপকেইখন আছে। আৰু মোৰ আছে কিতাপ, কিন্তু আজি এইখিনিয়ে মই বিষয়বস্তু হিচাপে লৈছোঁ। তো কোনোবাই যদি ইচ্ছুক শিক্ষাৰ্থী আছে যিলোকৰ মানে এইবোৰ কিতাপ নাই, তেওঁলোকে মোক কমেণ্টত যোগাযোগ কৰি ইয়াৰ বিষয়বস্তু যিবোৰ তেওঁলোকৰ প্ৰয়োজন হয় মোক জনাব পাৰে, আৰু মই সেই বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি পিছলৈকে আকৌ এটা মানে ভ্লগ দিবলৈ চেষ্টা কৰিম। তো আজি এই ভ্লগটো মই দিবলৈ গৈছোঁ, আপোনালোকে যেন চাই আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। তো বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰিব লৈছোঁ। মোৰ তাত আছে ভাষা বিজ্ঞানৰ ওপৰত এইকেইখন কিতাপ, যিখন প্ৰথমে আছে অসমীয়া ভাষাৰ ইতিহাস ডক্টৰ ৰমেশ পাঠকৰ, দ্বিতীয়খন আছে অসমীয়া ভাষা ডক্টৰ ভীমকান্ত বৰুৱা, তৃতীয়খন আছে অসমীয়া ভাষা আৰু সংস্কৃতি ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা, তাৰ পাছত আছে ভাষা সাহিত্য সম্ভাৰ সম্পাদনা কৰিছিল অমল চন্দ্ৰ দাসদেৱে, তাৰ পাছত আছে অসমীয়া ভাষাৰ উদ্ভৱ সমৃদ্ধি আৰু বিকাশ ডক্টৰ উপেন্দ্ৰ নাথ গোস্বামীদেৱ, তাৰ পাছত আছে ভাষা সাহিত্য অধ্যয়ন অৰ্পণা কোঁৱৰ, আৰু তাৰ পাছত আছে নাহেন্দ্ৰ পাদুন এইখন সম্পাদিত, যিখনৰ কিতাপখনৰ নাম হৈছে ভাষাৰ তত্ত্বকথা। তো এই গোটেইকেইখন কিতাপৰ বিষয়ে আপোনালোকে যদি কোনোবাই জানিব বিচাৰে, ধৰক কোনোবাক প্ৰয়োজন আছে যে কোনোবা স্নাতক কৰি থকা বা MA কৰি থকা বা MA কৰি থকা অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীৰ এই যদি কিতাপকেইখন ঘৰত নাই বা কিনিবলৈ তেওঁলোকে বৰ্তমান সামৰ্থ্য নহয়, বা তেওঁলোকৰ ধৰক কিনিলে আৰু ভাবে আৰু পিছলৈকে এইটো প্ৰয়োজন হয় কি নহয়, তো আপোনালোকে মোক এইটো বস্তুলৈ যোগাযোগ কৰিব পাৰে। মই এই ভাষা বিজ্ঞানৰ ক্ষেত্ৰত হওক বা অসমীয়া বিভাগীয় যি MA বা স্নাতক ডিগ্ৰীত লাভ কৰিবলগীয়া বা MAত প্ৰয়োজন হোৱা যিমান সংখ্যক কিতাপ আছে প্ৰায় মই দিব চেষ্টা কৰোঁ। আপোনালোকে মাত্ৰ কমেণ্ট কৰি মোক জনাব, যদি মোৰ তাত আছে মই নিশ্চয় সেই কিতাপখন আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। তো ইয়াৰ কোনোবা এখন যদি কিতাপৰ সাৰমৰ্ম বা কিবা বিষয়বস্তু আপোনালোকৰ প্ৰয়োজন আছে তেতিয়াহ'লে নিশ্চয়কৈ মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো এইখিনিয়ে মই আপোনালোকক আজি ক'বলৈ বিচাৰিছিলোঁ। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পায়, আৰু যদি ভাল পায় তেনেহ'লে মোক সঁহাৰি জনাব। আগলৈকেও মই এনেকুৱা টাইপৰ মানে কিতাপৰ ওপৰত বিষয়বস্তু লৈ কিনে ভিডিঅ' দিবলৈও চেষ্টা কৰিম, যদিহে আপোনালোকৰ সহায় সহযোগিতা পাওঁ। গতিকে আপোনালোকে মোক যেন সহায় কৰি যায়। তো আজিলৈ ভিডিঅ'টো ইমানেই, আশা কৰোঁ আপোনালোকে এইখিনি চাই ভাল পাব। গতিকে সদৌ সকলোকে নমস্কাৰ জনাইছোঁ, আৰু মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰে পুনৰ তাকে কামনা কৰিছোঁ।